মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টোৰ জৰিয়তে ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ প্ৰথম পাঠ আমাৰ পৃথিৱী অনুশীলনীৰ কিছু অংশ আগৰ ভিডিঅ'টিত আলোচনা কৰা হৈছে আৰু আজি বাকী থকা অংশখিনি আলোচনা কৰিম। গতিকে দেৰি নকৰাকৈ বলা আমি আৰম্ভ কৰোঁ। আজি আমি আৰম্ভ কৰিম অনুশীলনী 3ৰ পৰা। 1 নম্বৰত দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত দিছে অক্ষৰেখা কাক বোলে? খ নম্বৰ বিষুৱৰেখাৰ কৌণিক মান কিমান? গ নম্বৰ সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? 2 নম্বৰত দিছে বিষুৱৰেখাৰ বিষয়ে বৰ্ণনা কৰা। 3 নম্বৰত দিছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। এতিয়া আমি উত্তৰসমূহ ভালদৰে জানি লওঁ। নম্বৰ ক অক্ষৰেখা কাক বোলে? উত্তৰটো হ'ব বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা কল্পনা কৰা হৈছে। এই কাল্পনিক ৰেখাবোৰক অক্ষৰেখা বা পেৰেলেলছ বোলে। এতিয়া আমি এই প্ৰশ্নৰ উত্তৰটো কিতাপত চাম। এই 3 নম্বৰ অনুশীলনীটোৰ ওপৰতে দিয়া আছে। এইটো চোৱা। ইয়াতে অক্ষৰেখা বুলি দিছে। এইখিনিৰ পৰা এইখিনিলৈ লিখি ল'বা। এতিয়া আমি খ নম্বৰ প্ৰশ্নটো চাওঁ। বিষুৱৰেখাৰ কৌণিক মান কিমান? উত্তৰটো হ'ব বিষুৱৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী, অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ। ইয়াক ইংৰাজীত কোৱা হয় 0 ডিগ্ৰী লেটিটিউড। এতিয়া খ নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে কিতাপত চোৱা। এইটো চোৱা, পেজ নম্বৰ 5তে দিয়া আছে। ইয়াৰ পৰা ইমানখিনি। বিষুৱৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী, অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ, যাক ইংৰাজীত 0 ডিগ্ৰী লেটিটিউড বুলি কোৱা হয়। এতিয়া আমি গ নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান? উত্তৰটো হ'ব সুমেৰু বা উত্তৰ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ। ইয়াক ইংৰাজীত কোৱা হয় 90 ডিগ্ৰী নৰ্থ। এন মানে হৈছে নৰ্থ। আৰু কুমেৰু বা দক্ষিণ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ, যাক ইংৰাজীত কোৱা হয় 90 ডিগ্ৰী চাউথ। এছ মানে হৈছে চাউথ। এতিয়া এই উত্তৰটো আমি কিতাপত চাম। চোৱা, খ নম্বৰ প্ৰশ্নৰ উত্তৰটোৰ অলপমান তলতেই তোমালোকে এই প্ৰশ্নৰ উত্তৰটো দেখিবলৈ পাবা। পৃথিৱীৰ উত্তৰ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ, অৰ্থাৎ 90 ডিগ্ৰী নৰ্থ, আৰু দক্ষিণ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ, অৰ্থাৎ 90 ডিগ্ৰী চাউথ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। বিষুৱৰেখাৰ বিষয়ে বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সম দূৰত পূবা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰা হৈছে। এই কাল্পনিক ৰেখাডালকে বিষুৱৰেখা বোলে। এই ৰেখাডালে পৃথিৱীখনক সমানে দুভাগত ভাগ কৰিছে। ইয়াৰ উত্তৰ অংশক উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ অংশক দক্ষিণ গোলাৰ্ধ বোলা হয়। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো কিতাপত ক'ত পাবা চোৱা। পেজ নম্বৰ 4ৰ ছেকেণ্ড দফাটোত দিয়া আছে। এইটো চোৱা। ইয়াৰ পৰা ইমানখিনিলৈ তোমালোকে লিখিবা। এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাম। এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা। ইয়াৰ উত্তৰটো তোমালোকে কেনেকৈ লিখিবা চোৱা। এইটো চোৱা, তোমালোকে ছবিটো এনেকৈ আঁকিবা। মই ইমান বুজাই নাথাকোঁ, কাৰণ ক'ব গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তোমালোকে এনেকৈ চাই লোৱা আৰু ঠিক এনেদৰে তোমালোকে ছবিটো আঁকিবা। এতিয়া আমি 4 নম্বৰ অনুশীলনীখিনি কৰিম। 1 নম্বৰ দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰত দিছে দ্ৰাঘিমা ৰেখা কাক বোলে? খ নম্বৰ দ্ৰাঘিমাংশ কি? গ নম্বৰ পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে? গ নম্বৰত দিছে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে? 2 নম্বৰত দিছে দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা। 3 নম্বৰত দিছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজৰ পাৰ্থক্য লিখা। এতিয়া আমি ইয়াৰ উত্তৰবোৰ কি হ'ব ভালদৰে চাওঁ। 1ৰ ক প্ৰশ্নটো হৈছে দ্ৰাঘিমা ৰেখা কাক বোলে? উত্তৰটো হ'ব পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰক দ্ৰাঘিমা ৰেখা বোলে। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কিতাপত ক'ত পাবা চোৱা। পেজ নম্বৰ 6ত চোৱা। উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা।
ইয়াৰ পৰা ইমানখিনি। গ নম্বৰ, মুখ্য দ্ৰাঘিমাৰেখা কাক বোলে? উত্তৰটো হ'ব 0 ডিগ্ৰী আৰু 180 ডিগ্ৰী পূব বা 180 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাৰেখা লগ হৈ এটা পূৰ্ণবৃত্তৰ সৃষ্টি কৰে। এই পূৰ্ণবৃত্তাকাৰ দ্ৰাঘিমাৰেখাডালকেই মুখ্য দ্ৰাঘিমাৰেখা বুলি কোৱা হয়। এইটো চোৱা, পেজ নম্বৰ 6ত মুখ্য দ্ৰাঘিমাৰেখা কাক বোলে ধুনীয়াকৈ দিয়া আছে। ইয়াৰ পৰা ইমানখিনিলৈ। এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ। দ্ৰাঘিমাৰেখাৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰটো হ'ব পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে। দ্ৰাঘিমাৰেখাৰ কৌণিক মানক দ্ৰাঘিমাংশ বুলি কোৱা হয়। দ্ৰাঘিমাৰেখাসমূহৰ মাজৰ দূৰত্ব বিষুৱৰ ওচৰত সৰ্বাধিক আৰু এই দূৰত্ব বিষুৱৰ পৰা ক্ৰমান্বয়ে কমি গৈ মেৰুবিন্দুত দ্ৰাঘিমাৰেখাবোৰ লগ হৈ যায়। এতিয়া আমি কিতাপত চাওঁ। তোমালোকে দ্ৰাঘিমাৰেখা কাক বোলে শিকিছাই। এইখিনি এই প্ৰশ্নটোত তোমালোকে লিখি দিবা। এইটো দ্ৰাঘিমাৰেখা কাক বোলে, তাৰপিছত দ্ৰাঘিমাংশ কাক বোলে, আৰু এইখিনি মই অলপ বেছিকৈ লিখি দিছোঁ। ইয়াৰ পৰা ইমানখিনি। তাৰ পিছৰ প্ৰশ্নটো হৈছে অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজৰ পাৰ্থক্য লিখা। তোমালোকে পাৰ্থক্যটো এনেকৈ লিখিবা। চোৱা, অক্ষৰেখা আৰু দ্ৰাঘিমাৰেখাৰ মাজৰ পাৰ্থক্য হ'ল, প্ৰথমত মই দিছোঁ অক্ষৰেখা আৰু দ্বিতীয়ত দিছোঁ দ্ৰাঘিমাৰেখা। ইয়াতে 1 নম্বৰটো হ'ব অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল আৰু এইটো ছাইডত হ'ব দ্ৰাঘিমাৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয়। পিছত অক্ষৰেখাসমূহৰ মান বা জোখক অক্ষাংশ বুলি কোৱা হয় আৰু দ্ৰাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বুলি কোৱা হয়। তাৰপিছত এনেকৈ লিখিবা, অক্ষৰেখাবোৰ পূৰ্ণবৃত্ত আৰু দ্ৰাঘিমাৰেখাবোৰ অৰ্ধবৃত্ত। তাৰপিছত বিষুৱৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান ৰেখা কল্পনা কৰা হৈছে। এই কাল্পনিক ৰেখাবোৰক অক্ষৰেখা বোলে। আৰু এইটো ছাইডত পৃথিৱীৰ উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰক দ্ৰাঘিমাৰেখা বোলে। এতিয়া আমি একেবাৰে শেষৰ অনুশীলনী অৰ্থাৎ 5 নম্বৰ অনুশীলনীটো আলোচনা কৰিম। ক নম্বৰ প্ৰশ্নটো দিছে NASA মানে নাছাৰ সম্পূৰ্ণ ৰূপটো কি? খ নম্বৰত দিছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? গ নম্বৰটো পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? গ নম্বৰ অপহূৰ আৰু অনুহূৰ কাক বোলে? গ নম্বৰ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে? তাৰপিছত 2 নম্বৰ প্ৰশ্নত দিছে আহ্নিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। 3 নম্বৰ দিছে বাৰ্ষিক গতি কাক বোলে? ইয়াৰ দুটা ফলাফল লিখা। 4 নম্বৰটো দিছে পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয়? এতিয়া আমি উত্তৰবোৰ ভালদৰে চাওঁ। 1ৰ ক প্ৰশ্নটো হৈছে NASA নাছাৰ সম্পূৰ্ণ ৰূপটো কি? নাছাৰ সম্পূৰ্ণ ৰূপটো হ'ল নেশ্যনেল এৰ'নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। 8 নম্বৰ পেজত নাছাৰ সম্পূৰ্ণ ৰূপটো দিয়া আছে। এইটো চোৱা। খ নম্বৰ প্ৰশ্নটো হৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে? উত্তৰটো হ'ব সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য অৰ্থাৎ মিল্কী ৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। এই প্ৰশ্নৰ উত্তৰটো 7 নম্বৰ পেজত আছে। এইটো চোৱা। সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকা ৰাজ্য মিল্কী ৱে গেলেক্সিৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে। ইয়াৰ পৰা এইখিনি। গ নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ কিমান সময় লাগে? উত্তৰ পৃথিৱীক নিজ মেৰুদণ্ডত এপাক ঘূৰিবলৈ 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 24 ঘণ্টা সময় লাগে। এই প্ৰশ্নৰ উত্তৰটো তোমালোকে কিতাপত ক'ত পাবা মই দেখুৱাওঁ। তোমালোকে পেজ নম্বৰ 8ত চাবা। এইটো ইয়াতে আছে। এপাক ঘূৰোতে পৃথিৱীক 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড সময় লাগে, অৰ্থাৎ 24 ঘণ্টা সময় লাগে। এতিয়া আমি গ নম্বৰ প্ৰশ্নটো চাওঁ। অপহূৰ আৰু অনুহূৰ কাক বোলে? যিহেতু ইয়াত দুটা প্ৰশ্ন একেলগে দিয়া আছে, সেইটো কাৰণে আমি উত্তৰটো এনেকৈ লিখি প্ৰথমতে তোমালোকে এনেকৈ দিবা অপহূৰ, তাৰ পিছত দিবা অনুহূৰ। এতিয়া আমি অপহূৰটো চাওঁ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে 4 জুলাইৰ দিনাখন সূৰ্যৰ পৰা আটাইতকৈ দূৰত অৱস্থান কৰে। ইয়াকে পৃথিৱীৰ অপহূৰ আৰু অনুহূৰটো চোৱা। আনহাতে 3 জানুৱাৰীৰ দিনাখন পৃথিৱীয়ে সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে। পৃথিৱীৰ এই অৱস্থাক অনুহূৰ বোলে।
এতিয়া মই কিতাপত দেখুৱাও পেজ নম্বৰ 9ত এইখিনি দিয়া আছে ইয়াৰ পৰা ইমানখিনি এতিয়া আমি অংক নম্বৰ প্ৰশ্নটো চাওঁ পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে ইয়াৰ উত্তৰটো হ'ব পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে এইখিনি নহয় হেতু কাৰণে মই কাটি দিছো এতিয়া আমি কিতাপত চাম 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড সময় লাগে এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোলৈ মন দিওঁ আহ্নিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা উত্তৰটো হ'ব পৃথিৱীয়ে নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে ইয়াকেই পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি বোলে আহ্নিক গতিক আৱৰ্তন গতি বুলিও কোৱা হয় ইয়াৰ দুটা ফলাফল হ'ল আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় আৰু এটা হ'ব আহ্নিক গতিৰ ফলত সাগৰত জোৱাৰ ভাটাৰ সৃষ্টি হয় এতিয়া আমি কিতাপত চাওঁ 7 নম্বৰ পেজত চোৱা পৃথিৱীৰ নিজ কক্ষতলৰ লগত 66 ডিগ্ৰী 30 মিনিট কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ড কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে ইয়েই হৈছে পৃথিৱীৰ আহ্নিক গতি বা আৱৰ্তন গতি আৰু ইয়াৰ ফলাফলখিনি তলতে দিয়া আছে চোৱা আহ্নিক গতিৰ ফলত দিন আৰু ৰাতি হয় আৰু এটা ফলাফলটো আমি পালো আৰু এটা ফলাফল হ'ব আহ্নিক গতিৰ ফলটো বুলি দিছে তোমালোকে ফলটো নিলিখিবা ফলত লিখিবা ফলত আমিটো নিলিখিবা সাগৰত জোৱাৰ ভাটাৰ দেখিবলৈ পাও এইখিনি নিলিখি সৃষ্টি হয় বুলি লিখিবা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ বাৰ্ষিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা উত্তৰটো হ'ব পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বোলে বাৰ্ষিক গতিক কি বুলি কোৱা হয় পৰিভ্ৰমণ গতি বুলিও কোৱা হয় বাৰ্ষিক গতিৰ দুটা ফলাফল হ'ল বাৰ্ষিক গতিৰ ফলত মাহ ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয় 2 নম্বৰটো হ'ব বাৰ্ষিক গতিৰ ফলত সাগৰীয় সোঁত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তন হয় এতিয়া আমি কিতাপত চাওঁ 8 নম্বৰ পেজত তোমালোকে চোৱা পৃথিৱীয়ে নিজে ঘূৰি ঘূৰি সূৰ্যৰ চাৰিওফালে এপাক ঘূৰোতে এবছৰ সময় লাগে ইয়াকেই পৃথিৱীৰ বাৰ্ষিক গতি বা পৰিভ্ৰমণ গতি বোলে এতিয়া ইয়াৰ ফলাফলটো চাম 9 নম্বৰ পেজত এইটো বাৰ্ষিক গতিৰ ফলত মাহ ঋতু আৰু বছৰৰ পৰিৱৰ্তন হয় সাগৰীয় সোঁত বতাহৰ গতি তাপ আৰু বায়ুৰ চাপৰ পৰিৱৰ্তনৰ মূল কাৰণ হ'ল বাৰ্ষিক গতি আৰু এটা লিখিব পাৰা উদ্ভিদৰ বৃদ্ধি ফল মূল আদি বছৰৰ সকলো সময়তে একে ধৰণে নোহোৱাটো বাৰ্ষিক গতিৰে ফল এতিয়া আমি 4 নম্বৰ অৰ্থাৎ একেবাৰে শেষৰ প্ৰশ্নটোলৈ মন দিম পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়তে দিন ৰাতি নহয় উত্তৰটো হ'ব পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকা বাবে পৃথিৱীৰ যিটো ফাল সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালটোত ৰাতি হয় উদাহৰণস্বৰূপে ভাৰতত যেতিয়া দিন হয় সেই সময়ত আমেৰিকাত ৰাতি হয় অৰ্থাৎ ভাৰত সেই সময়ত সূৰ্যৰ দিশত থাকে আৰু আমেৰিকা সেই সময়ত সূৰ্যৰ বিপৰীত ফালে থাকে এতিয়া আমি কিতাপত চাম ইয়াৰ পৰা ইমানখিনি তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল